Hey guys, assalamu alaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছোঁ নিশ্চয় সকলো ভালে আছে। তো গাইজ আজি আমাৰ ব্লগটো অলপ স্পেচিয়েল হ'বলৈ গৈ আছে আৰু মই বহুত এক্সাইটেড ব্লগটো শ্বুট কৰিবলৈ। কাৰণটো হ'ল গাইজ মানে মোৰ মাকে অসমৰ পৰা অলপ বস্তু দি পঠাইছে বেংগলোৰত। তো গাইজ কি বস্তু দিছে আপোনালোকে ব্লগৰ লাষ্টত দেখা পাব। আৰু গাইজ মই বহুত বেছি এক্সাইটেড ব্লগটো শ্বুট কৰিবলৈ। আশা কৰি আছোঁ নিশ্চয় সকলোৱে লাষ্টলৈকে ব্লগটো দেখিব। তো গাইজ বৰ্তমান মই গৈ আছোঁ ডিউটিত আৰু ডিউটিৰ পৰা ৰাতি মই নজৰুলৰ ৰুমত যাম আৰু নজৰুল মোক সকলোৱে চিনি পাই যে মোৰ বহুত ব্লগত সি আহিছে। তো যোৱাকালি ৰাতি সি বেংগলোৰত আহিছে, অসমত গৈছিল ঈদ কৰিবলৈ। তো যোৱাকালি আহি পাইছে আৰু আহোঁতে সময়ত মাকে অলপ বস্তু দি পঠাইছে। কি দি পঠাইছে আপোনালোকে ব্লগৰ লাষ্টত দেখা পাব। তো গাইজ যেতিয়া আমি ডিউটিত যাম আৰু গাইজ মই এতিয়া ডাইৰেক্ট আপোনাৰ লগত ৰাতি কানেক্ট হ'ম। তো গাইজ বৰ্তমান ইয়ালৈ থাকক। গাইজ মই বেংগলোৰৰ এইটোৱে প্ৰব্লেম ৰাতিপুৱা ইয়াত গাইজ এইখন আমাৰ ৰুম। গাইজ মই ৰাতি কানেক্ট নহয় পিনে এতিয়া কানেক্ট হৈ গৈছোঁ, কাৰণ মোৰ ওপৰত বহুত কমপ্লেইন আহি আছে। মই বোলে ব্লগবিলাক একেবাৰে সৰু সৰু কৰি আছোঁ আৰু ব্লগবিলাকত কোনো লিংক মিলা নাই। সেইবাবে মই লিংক মিলাই আছোঁ এতিয়া। আৰু গাইজ মই ব্লগটো বনাবলৈ বহুত বেছি এক্সাইটেড, কাৰণ মাকে কি বস্তু দিছে এইবোৰ গৈ পিনে দেখিম। তো অল ৰাইট গাইজ, বৰ্তমান আমি আহি গৈছোঁ কেয়াৰ ফ্ৰম ৰেলৱে ষ্টেচন আৰু ইয়াৰ পৰা আমি চিল্কৰোড যাম, আৰু এখন বাছ ষ্টপত যাম, বাছ ষ্টেচনত। তো গাইজ যেতিয়া যোৱাৰ আগত অলপ খাব লাগিব। আৰু গাইজ হোৱাৰ কাৰণটো হ'ল আমি এটা প্লান কৰিছিলোঁ নজৰুলৰ ৰুমত সকলোৱে মিলি পিনে খাম, কিন্তু সিহঁতে নতুন ৰুমত শ্বিফ্ট হৈছে। তো ডেটছ ৱাই অলপ অসুবিধা হৈ আছে, সকলো প্লান বৰবাদ হৈ গ'ল। তো অল ৰাইট গাইজ, বৰ্তমান খানা হৈ গ'ল আৰু এতিয়া ওলাই যাম। এতিয়া আমি চিল্কবোৰ্ড যাম, চিল্কবোৰ্ডৰ পৰা তাৰ ৰুমত যাম। তাৰ ৰুমত নহয়, মই গৈ আছোঁ তাৰ কেফেত আৰু এতিয়া গৈ আছোঁ এটা ক'ল্ড ড্ৰিংক খাবলৈ। তো অলপ ক'ল্ড ড্ৰিংক খাই পিনে আমি বাছত উঠিম, চিল্কবোৰ্ডৰ বাছত। আৰু গাইজ পান্তা খাই পিনে বাছৰ ৱেইট কৰি আছোঁ, আমাৰ বাছ আহি আছে এতিয়া। আৰু গাইজ এইবোৰ হ'ল ইলেক্ট্ৰনিক বাছ আৰু নৰ্মেল জেনেৰেল বাছ আছে, AC বাছ আছে। তিনি টাইপৰ আপোনালোকে ভেহিকেল পাব ইয়াত, বাছ। তো অলৰেডি গাইজ বাছত উঠি গৈছোঁ। তো অল ৰাইট গাইজ, বৰ্তমান আমি আহি গৈছোঁ চিল্কবোৰ্ড বাছ ষ্টেচনত আৰু এতিয়া ইয়াৰ পৰা আমি যাম কেফে চানাইফাত। তো ব'লা এতিয়া ৰেপিড' বুক কৰিম। আৰু গাইজ এইখনে হ'ল কেফে চানাইফা, ইয়াৰ ওপৰত পাৰ্টি হয় পূৰা ধুমধাম। এইফালে আছে মেহবুব। ক্লজিং টাইম এতিয়া কেফে চানাইফাৰ। তো অলৰেডি গাইজ বৰ্তমান আমি আহি গৈছোঁ নজৰুলৰ ৰুমত। তো বেছি চাউণ্ড দি কথা কোৱা নাই, কাৰণ আৰু মানুহ আছে। আৰু এতিয়া ৰুমখন দেখক, আৰু এইবোৰ হ'ল আমাৰ বিদেশৰ ৰুম। আৰু গাইজ এইফালে হ'ল আমাৰ নজৰুল। লুংগি মেন নিশ্চয় চিনি পাই আছে, আপোনালোকে মোৰ ব্লগত দেখিছে, বৰ্তমানো আছে, গৈ দেখিব পাৰে কিমান দীঘল চলি আছিল আৰু এতিয়া পূৰা একদম হিৰো আলম হৈ গ'ল। আৰু এইফালে আছে মেহবুব, ফুল ঘৰৰ ৱাইফছটো আহি আছে, কি ক'ম। আৰু গাইজ মই অলৰেডি খাই আহিছোঁ, তথাপিও ইহঁতে ব্যৱস্থা কৰি লৈছে, চিকেন গ্ৰিল আনিছে ফুল, আৰু এতিয়া অলপ খাম।
আসামিতে ডাঙৰীত কয় বৰষাই দিলে ডাঙৰীত এটা গ'ল গৈ এইটো হিচাপত মানে মইতো ঘৰত অহা নাই বাহিৰত আছিলোঁ মা নিজৰ হাততে ফিটা বনাই দিছে মোক সেইটো কাৰণে মানে আমি মোৰ লগৰ এটা আনিছিলে মই এতিয়া আনবক্সিং কৰি আছোঁ আৰু আপোনালোকে চাবা মানে কথাটো হ'ল যে এইটো খোৱা বস্তুটো ভাল নহয় মানে হেৰি নহয় মায়ে হাততে বনাই দিছে যে এইটো হ'ল স্পেচিয়েল এইটো মানে বেছি ইম'শ্যন হৈছে মানে মানে ফিটাকেইটাতো ইয়াতে বনাব পাৰোঁ খাব পাৰোঁ নিজৰ মায়ে হাততে বনাই মানে অসমৰ পৰা আহিছে এইটো মানে এক্সাইটেড হৈ আছোঁ নাই সি ভিডিঅ' কৰা নাইতো তই ভিডিঅ' কৰি আছ নেকি আল্লাহ মই ভাবিছোঁ তোক মানে কৈ আছোঁ তো গাইজ এইবোৰ হ'ল পিঠা এইবোৰ হ'ল লাড়ু দিছে মাকে লাড়ু হয় আৰু এইফালে হ'ল পপ আসামতে পপ কৰা দিলে নাৰিকলৰ পিঠা নাৰিকলৰ পিঠা আৰু বোলো ৰে গাইজ আজি দুটা ঈদ পাছত মানে অলপ পিঠা খাই আছোঁ দুটা ঈদ গুচি গ'ল মানে পিঠা কি বস্তু চিনি পোৱা নাই দুটাই দিছে না এইটো মোৰ কোনে বনাই দিছিলে বিয়াতে করে চিনে যাবো তাহলে বললা দিও না হরিয়ে দিছন বিয়াতে চিনাই যাবো যেন হরিয়ে বানাইয়া দিছন তিলর পিঠা কিতা জানেন রে সাদিকা সাদিক তো অলৰেডি গাইজ বৰ্তমান ৰাতিপুৱা হৈছে আৰু মানে সকলো টোপনিৰ পৰা উঠি গৈছে আৰু সকলোৱে নিজ নিজ ডিউটিত যাব এতিয়া আৰু গাইজ এতিয়া পানী খাম পিভিআৰত নিশ্চয় দেখি আছে পইচা 70 रुपीज এই বটলৰ দাম গাইজ আমি এতিয়া ওলাই গৈছোঁ আৰু নজৰুলহঁত এতিয়া মানে তেওঁলোক গুচি যাব তেওঁলোকৰ কেফেত আৰু মই ইয়াৰ পৰা ডাইৰেক্ট মলত গুচি যাম যোৱাকালি ৰাতি মানে ইমান ফান কৰিছোঁ মানে কি ক'ম মানে এনেকুৱা লাগিছে আমি ঘৰত মানে ইমান মানে নেক্সট লেভেলৰ মানে ৰাতি টোপনি যোৱাৰ আগলৈকে টোপনি মানে যদি এৰিছোঁ এতিয়া ৰাতিপুৱা মানে মানে নন ষ্টপ মানে কাৱাছাকি ZX 10R গাইজ মানে ইমান পিছফালে ঘূৰি ঘূৰি চাই আছোঁ মানে পিছত পৰি গৈছে গাইজ মানে অহা নাই মানে মই এটা বস্তু দেখিলে পিছফালে ৰিটাৰ্ণ চাওঁ অনলি ছুপাৰ বাইক আৰু ছুপাৰ কাৰ আৰু মডিফাইড কাৰ মানে ইমান ভাল লাগে কি ক'ম আৰু ইয়াৰ মানে যিমানখন মই কাৱাছাকি দেখিছোঁ মানে পিছফালে তাকে স্পীড নিদিয়োকে মই মানে বস্তুটো বুজি পোৱা নাই মানে বৰ্তমান আমি আহি গৈছোঁ চিলপৰ্টত গাইজ অলৰেডি বহুত বেছি লেট হৈ গৈছে মানে মলত যোৱাৰ বাবে বহুত ট্ৰাই কৰিছোঁ গাইজ পোৱা নাই আৰু গাইজ মই পাছত গৈ কথা কৈ আছোঁ মানে অলপ গাইজ নিশ্চয় দেখি আছে কিমান ডাঙৰ এইখন আৰু এইফালে পূৰা এচি বাছৰ মানে লাইনটো এইফালে জেনেৰেল গাইজ আৰু এটা বস্তু মানে বহুত মানে অলপ ইম'শ্যনেলি মানে বেয়া লাগিছে মানে কথাটো হ'ল মানে গাইজ মাকে মানে অলপ ট্ৰাই কৰিছিল মানে ড্ৰাই বিফ দিবলৈ আৰু মানে তেওঁ মানে পূৰা কিবা একদম মানে ৰেডি কৰি লৈছিল একদম পূৰা যি প্ৰচেছ আছিল পূৰা কাম কৰি পিনে মানে ৰেডি জাষ্ট মানে নজৰুলৰ হাতত দি বেংগলোৰ পঠোৱাব বাট লাষ্ট টাইম মানে আমি এইটো কেঞ্চেল কৰিবলগীয়া হৈছে কাৰণটো হ'ল মানে এয়াৰপৰ্টত মেবি এলাউ নকৰিব পাৰে সেইকাৰণে মানে আমি লাষ্টত মানে ৰিস্ক লোৱা নাই আৰু গাইজ ব্লগটো মানে ইমানখিনি আছিল আৰু মানে যোৱাকালি মানে যি লেভেলত মানে ফূৰ্তি হৈছে মানে ক'ব নোৱাৰিম মানে এনেকুৱা লাগিছে মানে পূৰা ঘৰত আছোঁ মানে পূৰা ঘৰৰ ভাইবছটো আহিছে বহুত ভাল লাগিছে সকলো লগত মিলি পিনে আৰু যদি কিবা ভুল হয় ক্ষমা কৰি দিব তো আজি ইয়ালৈ থাকক ভালে থাকিব সুস্থ থাকিব আল্লাহ হাফিজ